মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো ভগবান নাই। মোর মুক্ত মই কাঞ্চন জঙ্ঘা। চাৰিআলি আড্ডা মাৰি থকা ল'ৰাকেইটা। কবি জুবিন গাৰ্গ। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ, বুকুখন চাই যাব এবাৰ সিহঁতৰ। সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। আচলতে আপুনি ভবাৰ দৰে নহবও পাৰে কথাবোৰ। চিগাৰেট খোৱা উটবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী। যি শুৱনি কৰি ৰাখিছে উঁয়ে ধৰা বাকচ। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ, সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। ৰঙা হৈ থকা চকুবোৰ দেখি নাভাবিব এয়া কোনো OCACRSৰ কামাল। ওচৰৰ পৰা চাব সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনতে একো নোপোৱাৰ জ্বলন্ত দলিল, ঘোষ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ, সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকু। সময় পালে আহিব এবাৰ আপুনিও, য'ত ৰৈ থাকে হাজাৰটা সপোন। আপুনিও আহিব এদিন। উঠি ভাহি যাব নিৰ্বুধ ভৰা ধেমালিত। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ খুব। আহিব আপুনিও এদিন চাৰিআলিত আড্ডা মাৰিবলৈ। সময় পালে আহিব এবাৰ আপুনিও, য'ত ৰৈ থাকে হাজাৰটা সপোন। আপুনিও আহিব এদিন, উটি ভাহি যাব নিৰ্বুধ ভৰা ধেমালিত। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ খুব। আহিব আপুনিও এদিন চাৰিআলিত আড্ডা মাৰিবলৈ। আহিব আপুনিও এদিন চাৰিআলিত আড্ডা মাৰিবলৈ।